মই প্ৰমোদ বড়ো নহয়, আমি ইউপিপিএল দল নিচিনা নহয়, যি কয় সেইটোৱে কৰিম। ইয়াত আমাৰ কোনো মানা নাই, আমি চাপৰ্ট মাটি পট্টাটো দিব আৰম্ভ কৰিছে। মই প্ৰমোদ বড়ো নহয়, আমি ইউপিপিএল দল নিচিনা নহয়, যি কয় সেইটোৱে কৰিম। কিন্তু আৰু এটা ডাঙৰ কথা কৈছে, সংখ্যালঘুসকলক কোনেও একো কৰিব নোৱাৰে। চিএমে সংখ্যালঘু বিটিচি অঞ্চলত যিসকল সংখ্যালঘু আছে তেওঁলোকে একো নকৰে বুলি কথা উচ্ছেদ নকৰে বা এক ক্ষেত্ৰত কৈছে একো নকৰে মানে চিএমে বিটিচিত আহি পেলাই আমাৰ মুছলিম সম্প্ৰদায়ক একোটো গালি দিয়া নাই, কোনোবা আদিবাসী কোনোবা ৰাজবংশী একোটো কোৱা নাই, ST নিদিম বুলিতো কোৱা নাই, গোৰ্খাসকলক প্ৰটেকশ্যন ক্লাছ হিচাপে দিব লাগে এইটোতো নিদিম বুলি কোৱা নাই, অকল মুছলিমৰ কথা কোৱা নাই। এছ এ হোল মানে বিটিচি উন্নয়নৰ কাৰণে চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক সহায় কৰিব, বহুত আঁচনি ঘোষণা কৰি কৈছে। বাছ ইউপিপিএল এটা অভিযোগ কৰিছে যে আপুনি এতিয়া বেছি সংখ্যালঘু ইউপিপিএল বা এপছৰ কথা শুনিলে আপুনি মৰি যাব, এইবিলাক কথা নুসুধিবি, এইটো মৰি যাব। তই কথালৈ কাম কৰা যায়, ইহঁতৰ কথাটো বিশ্বাসেই ল'ব নালাগে। যদি বিশ্বাস কৰি পেলাই কাম কৰে মৰি যাব, মৰি যাব। আপুনি কাম কৰিছেন, ইহঁতৰ কথা লৈ পেলাই একবাৰ কাম কৰিছেন আপুনি। বিটিচি কাউন্সিলত যোৱাকালি বহু কৈছিলে আমাৰ এইটোৱেইটো কৈছোঁ, আপুনি প্ৰমোদ বড়ো বা আপছৰ কথা লৈ পেলাই যদি কিবা কাম কৰে বা বিশ্বাস কৰে তেতিয়াহ'লে আপুনি মৰি যোৱাটোৱেই ভাল, মৰি যাব। 50,000 মানুহ হৈছে কিন্তু ইয়াত কি 50,000 বেছি কিয় কম কৈ থাকে? 1 লাখ মানুহ হৈছে, কিবা 50,000 বুলি প্ৰমোদ বড়োৱে কৈছে যে প্ৰমোদ বড়ো কথা উঠি থাকে নাই। প্ৰমোদ বড়ো কথা আপছৰ কথা শুনিলে আপুনি মৰি যাব। ইয়াৰ দ্বাৰা কাম কৰা আহিব দে নাই, এই ঝাৰখণ্ডৰহে মুখ্যমন্ত্ৰী, অসমৰতো মুখ্যমন্ত্ৰী নহয়। অসমৰ মুখ্যমন্ত্ৰীটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ঝাৰখণ্ডৰ মানুহ ঝাৰখণ্ডত প্ৰভাৱ পৰিব দে, ঝাৰখণ্ডৰ মানুহ হয় সি, ঝাৰখণ্ডত প্ৰভাৱ পৰিব, ইয়াত প্ৰভাৱ নপৰে। চলো।